ফটো কোনে মাৰিব মোক সো এইটোৱে হৈছে মোৰ ফাইনেল মেকআপ লুক চেনেলটো সাবস্ক্ৰাইব কৰিব তাৰ কেখন আহি গৈছে পাৰি সকলে বৰ হেভি মেকআপ ভাল নাপায় Hey viewers, নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ YouTube চেনেল লক্ষীপ্ৰিয়ালৈ আজিৰ ভিডিঅ'টোত মই লৈ আহিছো আমাৰ যি সকল টিনেজাৰ আছে তেওঁলোকে কেনেদৰে কম মেকআপ প্ৰডাক্টস ইউজ কৰি মেকআপ কৰিব পাৰিব হেতুৱে আজি মই ভিডিঅ'টোত দেখাম আৰু যেহেতু টিনেজাৰ সকলক বেছি মেকআপ প্ৰডাক্টছৰ প্ৰয়োজন নহয় কাৰণ তেওঁলোকৰ স্কিন হেলদি থাকে অলৰেডি ইমান ব্লেমিশেছ ডাৰ্ক সাৰ্কেল এইবিলাক নাথাকে সো অতি কম মেকআপ প্ৰডাক্টস ইউজ কৰি আমি কেনেদৰে মেকআপ কৰিব পাৰো হেতু আজি মই দেখাম যদি ভিডিঅ'টো অকমান হলেও ভাল লাগে তেনেহলে ভিডিঅ'টো লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু সাইডত থকা নটিফিকেশন বেলটো প্ৰেছ কৰিব এনেকুৱা নতুন নতুন ধুনিয়া ধুনিয়া ভিডিঅ আপডেট পাই থাকিবলৈ তেনেহলে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো সো ইয়াতে প্ৰথমতে মই ইউজ কৰিছো ডাবৰ গুলাবৰী ৰ'জ ৱাটাৰ এটো টোনাৰ কয় প্ৰাইমাৰ কয় যে হিচাপে হলো আমাৰ টিনেজাৰ সকলে ইউজ কৰিব পাৰে আৰু এটো ইউজ কৰিব কাৰণে আপোনালোকে কটন প্যাড লব পাৰে নতুবা এনেকে ডাইৰেক্ট এপ্লাই কৰিব পাৰে মই ডাইৰেক্ট এপ্লাই কৰিম মুহাৰি দিব লাগে জাস্ট ট্যাপ ট্যাপ কৰিব স্কিনত First step হৈ গল আৰু next মই ইউজ কৰিম ময়শ্চাৰাইজাৰ আজি ইউজ কৰিছো Lakme 925 এল'ভেৰা জেল আৰু ইয়াক স্কিনত এবজৰ্ব হ'বলৈ অকমান সময় দিম ময়শ্চাৰাইজাৰ পিছতে মই ইয়াত ইউজ কৰিছো Pond's White Beauty BB ক্ৰীম ইয়াক এপ্লাই কৰিব কাৰণে আমি হাতৰ এনেকে উল্টা সাইডে লৈ লম ক্ৰীম বিলাক আমি কেতিয়াও হাতৰ তলুৱাত নলও উল্টা সাইডে লম কাৰণ হাতৰ তলুৱাখন আমাৰ কিছু কিছু ক্ষেত্ৰত ড্ৰাই থাকে সো ই এবজৰ্ব কৰি লয় সেই কাৰণে আমি উল্টা সাইডে লম মেকআপ লগাওতে কেতিয়াও ডিঙিটো পাহৰি নাযাব কাৰণ নহলে কালাৰটো মিসম্যাচ দেখায় যেহেতু মেকআপৰ স্টাৰ্টিংতে আমাৰ ওচৰত ইমান মেকআপ টুলস নাথাকে বিউটি ব্লেন্ডাৰে হওক স্পঞ্জ বা মেকআপ ব্ৰাশ হওক সো আমি হাতেৰে ব্লেন্ড কৰিম কারবার চকুৰ গুৰিত ডাৰ্ক সাৰ্কেল আছে তেনেহলে আৰু অলপমান এক্সট্ৰা বিবি ক্ৰীম লৈ আমি চকুৰ গুৰিত এপ্লাই কৰি দিম আৰু ইয়াক ভালদৰে ব্লেন্ড কৰি লম BB ক্ৰীম তো সেট কৰিব কাৰণে আমি কম্পেক্ট ইউজ কৰিম আৰু কম্পেক্টৰ কাৰণে মই আজি লৈছো Maybelline New York White Super Fresh Compact আৰু এটো এপ্লাই কৰিব কাৰণে ইয়াতে এখন স্পঞ্জ আহে এই স্পঞ্জখনৰ সহায়তে আমি এপ্লাই কৰিম চকুৰ গুৰিত লগাব কাৰণে স্পঞ্জটো আমি এনেদৰে ব্যৱহাৰ কৰিম তেতিয়া ভালদৰে এপ্লাই হ'ব যেহেতু ডিঙিত বিবি ক্ৰীম এপ্লাই কৰিছিলো সো ইয়াটো কম্পেক্ট ইউজ কৰিম কাজলৰ কাৰণে ইউজ কৰিছো Lakme Iconic কাজল এটো চকু বেছি ওপেন লাগিছে এটো চকুতকে
এটা এটো চকুটো এপ্লাই কৰি লম নেক্সট মই ব্লাছ ইউজ কৰিম যদি আপোনালোকৰ ওচৰত ব্লাছ নাই তেনেহলে যিকোনো পিংক কালাৰ লিপষ্টিক এপ্লাই কৰিব পাৰিব ব্লাছ হিচাপে কিন্তু মেট লিপষ্টিক বিলাক নোৱাৰিব ক্ৰিমি মেট বা ক্ৰিমি টেক্সচাৰ অকমান থাকিব লাগিব আৰু ব্লাছৰ কাৰণে মই লৈছো NYB লিপ ক্ৰেয়ন মই আজি লিপষ্টিক ইউজ কৰিম হেতুৱে মই ব্লাছটো এপ্লাই কৰিম প্লাস আই শ্যাডোটো এপ্লাই কৰিম আৰু এটা মই হাতেদি ব্লেন্ড কৰিম ইয়াক ভালদৰে আৰু এটা মই একেটা লিপষ্টিকে আই শ্যাডোত এপ্লাই কৰিম আৰু ভালদৰে ব্লেন্ড কৰি লম আইলাইনাৰ কাৰণে মই ইউজ কৰিছো NYB আইলাইনাৰ আৰু এতিয়া মই মাস্কাৰা এপ্লাই কৰি লম মাস্কাৰা কাৰণে মই লৈছো Maybelline Hyper Curl Volume Express মাস্কাৰা এটো চকুত মই মাস্কাৰা এপ্লাই কৰিছো ডিফাৰেন্সটো ধৰিব পাৰি ধুনিয়াকে আইল্যাশেছ খিনি আমাৰ বেছি কাৰ্ল আৰু বেছি ব্ল্যাক লাগে যিফালে আমি মাস্কাৰা এপ্লাই কৰো আৰু চকুটো বেছি ডিফাইন লাগে আমাৰ সো মই একে ধৰণে এফালেও এপ্লাই কৰি লম আমাৰ সিম্পল মেকআপ লুক ইয়াতে কমপ্লিট হৈছে আৰু মুখখনত যদি অকনমান শাইন এড কৰিব খুজে অলপমান গ্লো দিব খুজে তেনেহলে হাইলাইটাৰ এপ্লাই কৰিব পাৰে আৰু মই ইয়াত ইউজ কৰিছো Wet n Wild হাইলাইটাৰ এটো আৰু ইয়াক মই আঙুলিৰে এপ্লাই কৰিম ফাৰ্ষ্টত মই নোজত এপ্লাই কৰিম অলপমান মই আইলিডতো এপ্লাই কৰিম আমাৰ মুখৰ যিবিলাক এৰিয়া অলপ হাইলাইটেড দেখাব বিচাৰো আমি হেবিলাক এৰিয়াত হাইলাইটাৰ এপ্লাই কৰিম আৰু লাষ্টত মই এটো একেটা হাইলাইটাৰ ইনাৰ কৰ্নাৰত এপ্লাই কৰি লম হেকত যদি লিপষ্টিক লগাব নখুজে তেনেহলে এটা ভাল লিপ বাম আপোনালোকে লগাব পাৰে ময়শ্চাৰাইজিংৰ কাৰণে ইয়াতে মই ইউজ কৰিছো Lakme Lip Love আৰু ইয়াৰ শেড হৈছে চেৰী So এটো হৈছে যে সিম্পল মেকআপ লুক আৰু ইয়াতে মই অলপমান পিংকিশ টাইপৰ লুকছৰ কাৰণে যেটো মই আই শ্যাডোত এপ্লাই কৰিছিলো লিপ ক্ৰেয়ন হেতুকে মই লিপছত অলপমান জাস্ট পাতলকে লগাই লম আজি মোৰ কমপ্লিট টিনেজাৰ মেকআপ লুক এটো মেকআপ আমাৰ টিনেজাৰ সকলে কৰাৰ উপৰি যি সকলে ভাবে যে মেকআপে আমাৰ স্কিনত হাৰ্ম কৰিব পাৰে আৰু মেকআপ কম পৰিমাণে ইউজ কৰিব বিচাৰে তো তেওঁলোকৰ বাবে এটো মেকআপ খুবেই ভাল হ'ব গতিকে আপোনালোকেও ট্ৰাই কৰিব পাৰে এটো মেকআপ আৰু যদি মোৰ আজিৰ ভিডিওটো ভাল লাগিলে তেনেহলে ভিডিওটো লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু সাইডত থকা নটিফিকেশন বেলটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে মই যেতিয়া নতুন ভিডিও আপলোড কৰো আপোনালোকে নটিফিকেশন পাই যায়